মহৎ লোকৰ বাণী। জ্ঞানৰ নিচিনা পবিত্ৰ বস্তু একো নাই। অধ্যয়নে মানুহক যোগ্য কৰি তোলে। ধৈৰ্যহীন ব্যক্তি কেতিয়াও প্ৰেমৰ পাত্ৰ হ'ব নোৱাৰে। সফলতা এক যাত্ৰাহে, গন্তব্য স্থান নহয়। যি মানুহে ধনী হ'বলৈ খৰধৰ লগাই তেওঁ অপৰাধ নকৰাকৈ থাকিব নোৱাৰে। তগৰ, মালতী বা আন কোনো ফুলৰ গোন্ধ বায়ুৰ বিপৰীতে বব নোৱাৰে, কিন্তু সাধুসকলৰ সৎকৰ্ম গোন্ধৰ বায়ুৰ বিপৰীতে বয়। আত্মবল জগাই তোলা, ভয়ক জয় কৰা, দেখিবা সাফল্য তোমাৰ সন্মুখত। উৎফুল্লিত অন্তৰ আৰু হাঁহি ভৰা মুখে তোমাক যিকোনো প্ৰাৰ্থনাতকৈ অধিক পৰিমাণে ঈশ্বৰৰ ওচৰলৈ নিব পাৰে। খঙে অন্য ব্যক্তি অপকাৰ কৰা বহু আগতে তোমাক অপকাৰ কৰিব। প্ৰকৃত নাগৰিক হ'বলৈ হ'লে বুৰঞ্জীবিদ হোৱা উচিত। যিজন অতীতৰ শাসন পদ্ধতি সম্পৰ্কে প্ৰকৃত জ্ঞান নাই, সেইজনে মাতৃভূমিৰ বৰ্তমান ৰাজনীতিক বিষয়ে নিৰ্ভুল ব্যাখ্যা দিব নোৱাৰিব। আজি যিপিনে চোৱা যায় সেইপিনে অসমীয়া নাই। অসমীয়া মাতৃকথা ক্ৰমে ক্ৰমে শুনিবলৈ নোপোৱা হৈছে। ইয়াতে আমাৰ দুৰ্দশা অন্ত পৰা নাই। চিৰকাল অসমীয়া ভাষা কোৱা কিছুমান মানুহেও আমাৰ প্ৰাচীন দেশখন খণ্ড বিখণ্ড কৰিবলৈ আন্দোলন কৰিব লাগিছে। কোনে অসমীয়া ভাষাক ৰক্ষা কৰিব, কোনে অসমীয়া জাতি ৰক্ষা কৰিব, কোনে অসম দেশখন ৰক্ষা কৰিব। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে চেনেল অপএছটি। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক। আপোনালোকৰ স্বাস্থ্য ভালে থাকক, জীৱন সুখময় হওক, তাৰে কামনাৰে আৰু এটা নতুন ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। ধন্যবাদ।